সাবসিডি বেছি অহা বুধবাৰৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ডেকা লৰা অহা বুধবাৰৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব তাৰ কাৰণে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা বহুত ডাঙৰ আঁচনি লৈ আহি আছে যে ৰাজ্য চৰকাৰৰ সাবসিডি থাকিব সেন্ট্ৰেল গভৰ্ণমেন্টৰ সাবসিডি থাকিব আৰু আমাৰ ঘৰবিলাকৰ ওপৰত আমি 300 ইউনিট বিজুলী উৎপাদন কৰিব পৰাকৈ আমি সোলাৰ পাৱাৰ লগাব পাৰিম বহুত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হল 19 লাখ ঘৰ আমি নিৰ্মাণ কৰিলো কিন্তু বহুত দুখীয়া পৰিয়ালে এতিয়াও ঘৰ পোৱা নাই আমি জিঅ' টেগিং আকৌ এবাৰ মুকলি কৰি দিব খুজিছো যাতে দুখীয়া পৰিয়ালবিলাকে ঘৰ পাব পাৰে দুটা ডাঙৰ আঁচনি আমি হাতত লৈছো এটা আঁচনি হল যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ডেকা লৰাবিলাকে লোন পাব লোনটো বহুত দিন পিছত ঘূৰাই দিব লাগিব সাবসিডি বেছি অহা বুধবাৰৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব মহিলাসকলক আমি এটা লাখপতি বনাবৰ কাৰণে চিন্তা কৰিছো আই মাতৃসকল লাখপতি বাইদেউ হ'ব লাগে হ'ব ইচ্ছা আছে নে নাই লাখপতি কাৰ কাৰ নাই হাত ডাঙক সবৰে আছে আচ্ছা কাৰ কাৰ আছে হাত ডাঙক বাপৰে এতিয়া মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিৰ ফৰ্ম আমি আপোনালোকক দিলো 2 3 4 5 6 আপোনালোকৰ পৰা ফৰ্ম বিলাক আমি উভতাই লম একাউণ্ট নম্বৰ শুদ্ধ কৰি লিখিব কোনো দালালৰ ওচৰত যাব নালাগে ফৰ্ম দিয়াৰ পিছত আপোনালোকৰ বেংক একাউণ্টত লাহেকৈ টুপুং কৰি 10,000 টকা সোমাই যাব আৰু 10,000 টকাটো শেষ নহয় এই 10,000 টকাটো জুনে হাজবেণ্ড বিলাকক দি দিলে তেওঁলোক শেষ মই কৈ দিছো যাতে গিৰিয়েকসকলে মোৰটো শুনি লৈ নুখুজে আৰু নহলে সুধি দিব নহয় তাৰ লগত এই 10,000 টকা যিসকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম তাৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 12,500 টকা বেংকক ঘূৰাই দিব নালাগে চৰকাৰৰ পৰা আমি দি দিম দুটা ডাঙৰ আঁচনি আমি হাতত লৈছো এটা আঁচনি হল যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ডেকা লৰাবিলাকে লোন পাব লোনটো বহুত দিন পিছত ঘূৰাই দিব লাগিব সাবসিডি বেছি অহা বুধবাৰৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব